ৰাইজসকল মই আছোঁ ইয়াত গৰখীয়া গোসাঁই থান ঠাইটোৰ নাম কি চেঙাত আজি ইয়াত নতুনকৈ এইটো মন্দিৰ মানে সেই কৰিলে আৰু বহুত ভাল লাগিছে ইয়াত আহি তো এনেকুৱা টাইপৰ মানে মন্দিৰ মই দেখা নাছিলোঁ আগত এইটো হৈছে মেইন মন্দিৰ আৰু টোটেল এইটো হৈছে হনুমান মন্দিৰ আৰু এনেকৈ আপুনি মন্দিৰটো চাৰিওফালে যদি ঘূৰি থাকে 6টা মন্দিৰ দেখা পাব। ওয়েলকাম টু মাই ইউটিউব চেনেল আৰু আজি বহুত মাহৰ মূৰত আজি মানে চেঙাৰ এই মন্দিৰটোলৈ আহিছোঁ। আগতে ইয়াৰ ওপৰত ভিডিঅ' মই বনাইছোঁ। আজি মানে মন্দিৰটো উপস্থাপন কৰিছে মানে উদ্বোধন কৰিছে আৰু ৰাতিপুৱা ডিম্পু বৰুৱাই আহিছিলে উদ্বোধন কৰিবলৈ। তো গোটেই মন্দিৰটো আপোনালোকক দেখুৱাম, লগতে 6টা মন্দিৰে একেলগে উদ্বোধন কৰিছে, গোটেইখিনি দেখুৱাম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' গাইজ এয়াই হ'ল চেঙাৰ গৰখীয়া মন্দিৰ চাওক। আৰু এই মন্দিৰটোৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ, বহুত আগতে আহিছিলোঁ কেইমাহমান আগতে। আৰু তেতিয়া ৰাতিৰ পৰিৱেশটো চাওক, আপোনালোকক ৰাতিৰ পৰিৱেশটো দেখাইছোঁ। চাওক বহুত ধুনীয়া পৰিৱেশ হয় আৰু বহুত ধুনীয়াকৈ সজাইছে। যিহেতু আজি মন্দিৰটো উদ্বোধন কৰিছে তো মই আপোনালোকক গোটেইকেইটা মন্দিৰ দেখাই দিছোঁ। মই যেতিয়া আহিছিলোঁ প্ৰথমতে তেতিয়া মানে 6টা মন্দিৰ একেলগে বনোৱা নাছিল, তো আজি গোটেইখিনি হৈ গৈছে। চাওক চাৰিওফাল বহুত ধুনীয়া। এইটো হ'ল মেইন মন্দিৰ। চাওক ভিতৰলৈ গৈ এয়া গুৰু আসন পাব। গুৰু আসনৰ পিছফালে আছে চাওক এয়া গুৰু আসন, আৰু গুৰু আসনৰ পিছফালে আছে শ্ৰীকৃষ্ণৰ মূৰ্তি। এয়া চাওক শ্ৰীকৃষ্ণৰ মূৰ্তি আৰু তাৰ ওচৰতে আছে হনুমান মন্দিৰ। এয়া চাওক হনুমান মন্দিৰ। এইফালে চাওক প্ৰথমতে আহি পেলাই মন্দিৰৰ কাষতে দেখা হ'ব শ্ৰী শ্ৰী হনুমানৰ মন্দিৰ। পিছফালে আছে চাওক এইটো হনুমান মন্দিৰ, আৰু এইফালে আছে ৰাম মন্দিৰ, সিফালে আছে লক্ষ্মী মন্দিৰ। গোটেইকেইটা মন্দিৰ আপোনালোকক দেখাইছোঁ। এয়া চাওক মাইনাকেইটাৰ লগত হনুমান মন্দিৰ। আৰু এয়া হনুমান মন্দিৰৰ ওচৰতে চাওক ৰাম লক্ষ্মণ সীতা ৰাম মন্দিৰ এইফালে বনাই থৈছে, আৰু এইফালে চাওক লক্ষ্মী মাৰ মন্দিৰ। এয়া চাওক লক্ষ্মী মাৰ মন্দিৰ বনাই থৈছে, আৰু তাৰ কাষতে আছে চাওক এয়া গণপতি বাপ্পাৰ মন্দিৰ, বহুত ধুনীয়া হয় চাওক। আৰু এইফালে আছে শিৱ মন্দিৰ। এয়া চাওক শিৱ মন্দিৰৰ পৰিৱেশ, আৰু মই আপোনালোকক ভিতৰৰ পৰা দেখাই দিছোঁ। চাওক শিৱ মন্দিৰ, এয়া চাওক শিৱ মন্দিৰ, বহুত ধুনীয়া হয়। আৰু এয়া চাওক মাইনাকেইটাই নন্দীৰ কাণত কিবা কৰিছে। এই বিখ্যাত গছডাল চাওক। মই আগতে ইয়াৰ ওপৰত এই মন্দিৰৰ ওপৰত ভিডিঅ' বনাইছিলোঁ, কিন্তু সেইফালে গোটেইকেইটা মন্দিৰ নিৰ্মাণ হোৱা নাছিল। কিন্তু মই আজি আপোনালোকক গোটেইকেইটা মন্দিৰ দেখাই দিলোঁ। তো আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।